জুৰিয়াৰ কদমনি পথাৰ গাঁৱত ইছলাহুল বানাত মাদ্ৰাছাত 2025 চনৰ বাবে বছৰেকীয়া টাকাবৰী আৰু চালানা পৰীক্ষাৰ আৰম্ভ হৈছে। জুৰিয়াৰ ইছলাহুল বানাত মাদ্ৰাছাত 1 তাৰিখৰ পৰা আৰম্ভ হৈছে বছৰেকীয়া টাকাবৰী আৰু চালানা পৰীক্ষাৰ 5 তাৰিখ পৰ্যন্ত চলি থাকিব। আৰু এই মাদ্ৰাছাখন বহুদিনীয়া পুৰণা মাদ্ৰাছা আৰু অতি সুন্দৰভাৱে এই মাদ্ৰাছাখন চলি আছে। নতুনকৈ অহা পৰীক্ষা চেণ্টাৰক লৈ অতি গৌৰৱ কৰিছে মাদ্ৰাছাখনৰ শিক্ষকসকলে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক খবৰ, যিহেতু জুৰিয়াৰ কদমনি পথাৰ গাঁৱত ইছলাহুল বানাত মাদ্ৰাছাত 2025 চনৰ বাবে বছৰেকীয়া টাকাবৰী আৰু চালনা পৰীক্ষা আৰম্ভ হৈছে। আৰু জুৰিয়াৰ ইছলাহুল বানাত মাদ্ৰাছাত 1 তাৰিখৰ পৰা আৰম্ভ হৈছে বছৰেকীয়া টাকাবৰী আৰু চালনা পৰীক্ষাৰ, আৰু এই পৰীক্ষা 5 তাৰিখ পৰ্যন্ত চলি থাকিব। এইখন মাদ্ৰাছা বহুদিনীয়া পুৰণি মাদ্ৰাছা আৰু অতি সুন্দৰভাৱে চলি আছে এই মাদ্ৰাছাখন। নতুনকৈ অহা পৰীক্ষা চেণ্টাৰক লৈ অতিকৈ গৌৰৱ অনুভৱ কৰিছে মাদ্ৰাছাখনৰ শিক্ষকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। আমি প্ৰথমে ক'ব খুজিছোঁ, আমাৰ অল আছাম তালিমী তৰক্কি বোৰ্ডৰ অন্তৰ্গত আমাৰ বহুত মাদ্ৰাছা আছে অসমত। তাৰ ভিতৰত আমাৰ এই ইছলাহুল বানাত মাদ্ৰাছা জুৰিয়াত আমাৰ এই 2025 চনৰ বছৰেকীয়া পৰীক্ষা টাকাবলী আৰু চালানা যিটো কোৱা হয়, সেই পৰীক্ষা চেণ্টাৰ আমাৰ এই ইছলাহুল বানাত মাদ্ৰাছাত চলি আছে। আমাৰ পৰীক্ষা এই 1 তাৰিখৰ পৰা আৰম্ভ হৈছে, 5 তাৰিখলৈকে চলি থাকিব। আমাৰ ইয়াত এই পৰীক্ষাত জইন হৈছে 3টা মাদ্ৰাছা ইয়াত আহিছে। 1 নম্বৰ আমাৰ ইছলাহুল বানাত মাদ্ৰাছা জুৰিয়া, আৰু দক্ষিণ লাগাঁও ফাতেমা ৰাজিয়াল্লাহু আনহু বানাত মাদ্ৰাছা, আৰু দাৰুল হদিছ শ্বেখ খাইৰুল ইছলাম তিনচুকীয়া ও হালিমাতুছ সাদিয়া বানাত মাদ্ৰাছা। এই 3খন মাদ্ৰাছাৰ ছাত্ৰীসকলে ইয়াত জইন কৰিছে আৰু পৰীক্ষা দি আছে, বৃত্তি পৰীক্ষা দি আছে। আজি আমাৰ এইটো সুখৰ খবৰ যে আমি প্ৰথমবাৰৰ বাবে আমি আৰু ইয়াত চেণ্টাৰ কৰিব পাৰিছোঁ। ইয়াত আমাৰ 56জন ছাত্ৰীয়ে বৃত্তি পৰীক্ষা দি আছে। আমি ৰাইজক আহ্বান কৰিছোঁ যাতে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত এটা বানাত মাদ্ৰাছা চলি আছে, সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে আপোনালোক মিডিয়াৰ যোগেদি আমি অলপ ক'ব খুজিছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ ইয়াত আহিছে, আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়াত অনুষ্ঠিত কৰিছে যে আপুনি যিহেতু পৰ্যবেক্ষক হিচাপে কি ক'ব এই পৰীক্ষা সন্দৰ্ভত? হয়, সৰ্বপ্ৰথম মই সকলোকে চালাম দিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ। মই সদব অসম তালিমী তৰক্কি বোৰ্ডৰ অন্তৰ্গত এই মাদ্ৰাছাখন হয়, আৰু এইটো 35 নম্বৰ চেণ্টাৰ হয়। মই ইয়াত আহিছোঁ পৰীক্ষা ল'বলৈ। আহি ইয়াৰ পৰিৱেশটো বহুত ভালেই পাইছোঁ, আলহামদুলিল্লাহ। আৰু ইয়াৰ শিক্ষকসকল চাহেবান বহুত ভালেই আদৰ্শ দেখুৱাইছে। আৰু এই চেণ্টাৰত প্ৰায় 3 মাদ্ৰাছা মিলি প্ৰায় 60গৰাকী ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এইটো বছৰেকীয়া পৰীক্ষা হয়, আলহামদুলিল্লাহ ভালে কুশলে চলি আছে পৰীক্ষাটো।